কথাৰে কেনেকৈ মানুহৰ মন জয় কৰিব পাৰি, আকৰ্ষিত কৰিব পাৰি। প্ৰিয় দৰ্শক, কথা পতাৰ টিপছ এই টপিকটোৰ ওপৰত আগতে এটা ভিডিঅ' প্ৰস্তুত কৰা হৈছিল। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, ভিডিঅ'টো চাবগৈ। সেই ভিডিঅ'টোত মই ভালদৰে কথা পতাৰ কেইটামান কৌশলৰ বিষয়ে কৈছিলোঁ। আজিৰ ভিডিঅ'টোত টেঙৰালিৰে কেনেকৈ কথা ক'ব লাগে, কথাৰে কেনেকৈ যিকোনো এজন মানুহৰ সৈতে অতি সহজতে সম্পৰ্ক স্থাপন কৰিব, ইয়াৰ সম্পৰ্কে ক'ম। গতিকে ভিডিঅ'টোত কণ্টিনিউ হৈ থাকিব। বহুত ইম্পৰ্টেণ্ট। প্ৰিয় দৰ্শক, আপুনি আপোনাৰ আশে পাশে বহুতো লোকক দেখা পাইছে বা লগ পাইছে। তাৰে মাজৰ কিছু লোকক মনত থাকি যায় আৰু কিছু লোকক নাথাকে। কথাৰে মানুহক আকৰ্ষিত কৰিবলৈ হ'লে আপুনি যাৰ লগত কথা পাতিব, তেওঁৰ মনত আপোনাৰ প্ৰতি বিশ্বাস জন্মাই তুলিব পাৰিব লাগিব। উদাহৰণস্বৰূপে ধৰি লওক, আপুনি কোনোবা এজন মানুহক কিবা এটা বস্তু বেচিব লাগে। এই ক্ষেত্ৰত প্ৰায়ভাগেই কি কৰে আপোনালোকে জানেই, এফালৰ পৰা বকি যাবলৈ আৰম্ভ কৰে। এইটো আমুক কোম্পানীৰ, এইটো তামুক, এইটো বহুত ভাল প্ৰডাক্ট হয়, আপোনাৰ কাৰণে ডিছকাউণ্টো আছে, আমুক তামুক। প্ৰিয় দৰ্শক, এনে কৰিলে শুনি থকা মানুহজন বা গ্ৰাহকজন বৰিং হ'ব আৰু গুৰুত্ব নিদিব আৰু ক'ব, পিছত ল'ম বাবা, এতিয়া মোৰ অসুবিধা। আপুনি কথাৰে যদি কাৰোবাক আকৰ্ষিত কৰিব বিচাৰে, তেতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল আপুনি যিজনৰ লগত কথা পাতিব সেই ব্যক্তিজনে নিজকে আপোনাৰ ওচৰত সুৰক্ষিত বুলি অনুভৱ কৰিব পাৰিব লাগিব। এতিয়া মেইন কথাটো হ'ল, কথাৰে আপুনি যিকোনো এজন ব্যক্তিৰ মনত আপোনাৰ ওচৰত সুৰক্ষিত থকাৰ অনুভৱটো কিদৰে আনিব। আজিকালি সকলো মানুহেই চব জানে, স্মাৰ্ট, সকলোৱেই চালাক চতুৰ, সহজতে বিশ্বাস কাকো নকৰে। এনে পৰিস্থিতিত কেনেকৈ যিকোনো এজন মানুহৰ মনত এই সুৰক্ষিত ভাৱটো আনিব, মন দি শুনিব। বহু লাভ হ'ব আপোনাৰ। আপোনাৰ জীৱনৰ কাৰণে অতি মূল্যৱান কেইটামান কথা ক'বলৈ গৈ আছোঁ। নমস্কাৰ, আপুনি চাই আছে প্ৰদ্যুৎ মটিভাৰ্চিটি। চেনেলটোত যদি আপুনি নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটোত ক্লিক কৰি থ'ব। তেতিয়া এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আগলৈ পাই থাকিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। তেন্তে ব'লক আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়োঁ। প্ৰিয় দৰ্শক, আপুনি কেনেকৈ যিকোনো এজন মানুহৰ মনত কথাৰে আপোনাৰ ওচৰত যে তেখেত সম্পূৰ্ণভাৱে সুৰক্ষিত, সেই বিশ্বাসটো অনুভৱটো কেনেকৈ আনিব, ইয়াৰ কেইটামান টিপছ আছে। নম্বৰ 1, ইমপ্ৰেশ্যন আৰু এক্সপ্ৰেশ্যন। ইমপ্ৰেশ্যন আৰু এক্সপ্ৰেশ্যন বুজি পাইছেই আপোনালোকে। যেতিয়া আপুনি কোনো এজন নতুন মানুহক প্ৰথমবাৰৰ কাৰণে লগ পাব, তেতিয়া প্ৰথমেই আপুনি যদি এটা এট্ৰেক্টিভ এক্সপ্ৰেশ্যন দিয়ে, তেতিয়া ব্যক্তিজনে আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। এতিয়া আপোনালোকে ভাবিছে চাগে যে এক্সপ্ৰেশ্যন কেনেকৈ দিম। যেতিয়া প্ৰথমবাৰ এজন ব্যক্তিক লগ পাব, তেতিয়া আপোনালোক দুয়োজনৰে মাজত দূৰত্ব যেতিয়া 3 মিটাৰ হ'ব, তেতিয়া আপুনি এটা মিচিকিয়া হাঁহি মাৰক আৰু গ্ৰীট কৰক। মানে সময় চাই লৈ গুড মৰ্ণিং, গুড আফটাৰনুন, গুড ইভিনিং এইবোৰ কওক। প্ৰিয় দৰ্শক, এটা কথা মনত ৰাখিব, ফাৰ্ষ্ট ইমপ্ৰেশ্যন ইজ বেষ্ট ইমপ্ৰেশ্যন। আপুনি প্ৰথমেই যদি ব্যক্তিজনক ইমপ্ৰেছ কৰি ল'ব পাৰে, তেন্তে পিছৰখিনি সহজ হৈ পৰিব। এনে কৰিলে ব্যক্তিজনে মনত ইমানখিনি অনুভৱ কৰিব যে এই মানুহজন বা মানুহগৰাকীক বিশ্বাস কৰিব পাৰি, বা মই এই মানুহজনৰ ওচৰত একদম সুৰক্ষিত। নম্বৰ 2, যেতিয়া এজন নতুন মানুহক লগ পাব, তেতিয়া আপুনি মানুহজনৰ বিষয়ে যিমান পাৰে জানিবলৈ চেষ্টা কৰক। মানুহজনে কি কৰে, কি কৰি ভাল পায়, কি খাই ভাল পায়, কি চাই ভাল পায়, আৰু সেইবোৰৰ ওপৰত কথা পতাৰ আৰম্ভ কৰক। নম্বৰ 3, কনচিডাৰ ইয়ৰ চেল্ফ এ কনচালটেণ্ট। আপুনি ব্যক্তিজনৰ সৈতে একদম এজন সাধাৰণ মানুহ হিচাপে কথা পাতিব চেষ্টা কৰক। গুৰুত্ব দিব যাতে ব্যক্তিজনে কেতিয়াও যাতে আপোনাক তেওঁৰ পৰা কিবা লাভ বা প্ৰফিট হোৱাৰ উদ্দেশ্যেহে লগ কৰিব আহিছে বা কথা পাতিব আহিছে, এই কথা যাতে গম নাপায়। উদাহৰণস্বৰূপে, যদি আপুনি কিবা এটা বস্তু বিক্ৰী কৰিব বিচাৰিছে আৰু ডাইৰেক্ট ব্যক্তিজনৰ ওচৰলৈ আপুনি এজন বিক্ৰেতা হিচাপে
গৈ কথা পাতে তেতিয়া ব্যক্তিজনে আপোনাৰ ওপৰত কেতিয়াও ভৰসা নকৰিব, বিশ্বাস নকৰিব, আপোনাৰ কথাত গুৰুত্ব নিদিব, নানান ধৰণৰ অজুহাত দেখাই আপোনাৰ ওচৰৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিব। নম্বৰ 4, মেক এ ৰিলেশ্যনশ্বিপ। যেতিয়া আপুনি কোনো নতুন মানুহ এজনক লগ পাব বা তেওঁৰ লগত কথা পতাৰ ষ্টাৰ্ট কৰিব, প্ৰথমে আপুনি মানুহজনৰ সৈতে এটা মধুৰ সম্পৰ্ক স্থাপন কৰি ল'ব লাগিব। সকলোৱে নিজকে সুৰক্ষিত ঠাইত ৰাখিব বিচাৰে যাতে ভৱিষ্যতে কোনো ধৰণৰ সমস্যা নহয়। আপুনিয়েই কওকচোন, আপুনি জানো কোনোবা অসুৰক্ষিত ঠাইত থাকিব বিচাৰে? নিশ্চয় নিবিচাৰে। গতিকে মানুহজনৰ লগত পৰিচয় হওক, মানুহজনে কি কৰে সোধক, ঘৰ পৰিয়ালৰ কথা সোধক, ল'ৰা ছোৱালীৰ কথা সোধক, ল'ৰা ছোৱালী কিমান ডাঙৰ, কি পঢ়ি আছে সেয়া সোধক। এই পদ্ধতিৰে কথা আৰম্ভ কৰিলে চাব ব্যক্তিজনে আপোনাক অধিক বিশ্বাসেৰে ল'ব। এইখিনি সোধাৰ পিছত বাকী আপোনাৰ প্ৰধান উদ্দেশ্যৰ ফালে লাহে লাহে আগবাঢ়িব পাৰে। এই কৌশলটো এজন ছেলছমেনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। নম্বৰ 5, বি অ'পেন। যেতিয়া আপুনি এজন নতুন মানুহক লগ পাব তেতিয়া বি অ'পেন থাকিবলৈ ট্ৰাই কৰিব। এতিয়া বি অ'পেননো কি বস্তু? যেতিয়া মানুহজনৰ লগত কথা পাতিব তেতিয়া আপুনি হাত দুখন বুকুত কুচাই লৈ নাথাকিব। কেতিয়াবা কেতিয়াবা আমি বহুতেই কাৰোবাৰ লগত কথা পতাৰ সময়ত হাত দুখন মূৰৰ পিছফালে ৰাখোঁ, আকৌ কেতিয়াবা কেতিয়াবা পকেটত ভৰাই ৰাখোঁ। এই স্বভাৱ যদি আপোনাৰ আছে তেন্তে আজিৰ পৰা ত্যাগ কৰক। নম্বৰ 6, এইটো একদম কমন টপিক, আপোনালোকে শুনা পায়েই আছে আগৰ পৰা, আই টু আই কণ্টেক্ট। যিজন ব্যক্তিৰ লগত কথা পাতিব ব্যক্তিজনৰ চকুলৈ চাই কথা পাতক। চকু কেতিয়াও ইফাল সিফাল কৰি নাথাকিব। এনে কৰিলে ব্যক্তিজনে আপোনাৰ কথাত গুৰুত্ব নিদিব আৰু বিশ্বাস নকৰিব। নম্বৰ 7, প্ৰিয় দৰ্শক। কথাৰে যদি আপুনি কাৰোবাক ইমপ্ৰেছ কৰিব খোজে তেন্তে ব্যক্তিজনক ইম'শ্যনেল কথা ক'বলৈ চেষ্টা কৰক। কিছুমান আৱেগিক কথা কওক। আৱেগিক কথাই কঠিন মানুহকো গলাই পেলায়। ধন্যবাদ আপোনালোকৰ এই ব্যস্ততাপূৰ্ণ জীৱনৰ অকণমান সময় মোৰ ভিডিঅ'টোত দিয়াৰ বাবে। ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব আৰু কমেণ্ট কৰি আপোনাৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব মোৰ কাৰণে। ধন্যবাদ, আজিলৈ আহোঁ।